নমস্কাৰ বন্ধুসকল, মই জিত স্বাগতম জনাইছোঁ আপোনালোকক গ্ৰীণলিফ আছাম ইউটিউব চেনেলত। আৰু আজি মোৰ লগত আছে কিবৰ্ডিষ্ট ভাইটি বিমল। তেওঁ খুব সুন্দৰকৈ কিবৰ্ড বজায়। চ' ভাইটি, তোমাক স্বাগতম জনালোঁ। তো ভাইটি, তোমাৰ নাম হৈছে শ্ৰী বিমল মাহালি। মই 1 নম্বৰ বালুপাৰাত থাকোঁ। হয়, দেউতা? তোমাৰ দেউতা? মোৰ দেউতাৰ নাম হয় শ্ৰীযুত মুকুল মাহালি, আৰু দেউতাকো লগতে এজন শিক্ষক হয়, লগতে দেউতাও গীটাৰিষ্টে হয়। আৰু মোৰ 2টা ভাইটি আছে। মাজু ভাইটিজন গান গায়, আৰু বৰ্তমান সৰু ভাইটিটোৱে সিও শিকি আছে বৰ্তমান মানে এতিয়া। তুমি কিবৰ্ড বজোৱা গম পাইছা, পঢ়িও আছা? হয়, মই পঢ়ি আছোঁ লগতে। কোনটো ক্লাছত পঢ়ি আছা? মই বৰ্তমান এতিয়া HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ। লগতে পঢ়াৰ লগতে তোমাৰ এই প্ৰতিভা ক'ত শিকিছিলা, কাৰ পৰা শিকিছিলা? মই বৰ্তমান জেৰাগাঁৱৰ পৰা শিকিছিলোঁ। বৰ্তমান মই বহুত সৰুৰ পৰাই শিকি আছিলোঁ। সৰুৰ পৰা এতিয়া ধৰক ক্লাছ 5ত পঢ়ি আছিলোঁ। তেতিয়াই ক্লাছ 5ৰ পৰা এনেইতো মোৰতো মাহেকত ক্লাছ হৈছিলে। মাহেকত সেনেকৈ বছৰত ধৰক 12 মাহ থাকে, কিন্তু মই 4 মাহ ছাৰক লগ পোৱা নাছিলোঁ, কাৰণ বিহু ছিজনত ছাৰ 2 মাহমান ঘৰত নাছিলে, বাহিৰতে থকা হয়। তাৰপিছত আকৌ কৰম ছিজনত 2 মাহ গেপ হৈ যায়। সেনেকৈ মানে এৰা ধৰাকৈ মানে সেনেকৈ শিকা হ'ল। মানে বৰ্তমান এতিয়ালৈকে শিকি আছোঁ। তথাপিও ছাৰ এতিয়া ঘৰত নাই, গুৱাহাটীতে আছে। এতিয়া মানে ছাৰৰ লগত যোগাযোগ হৈ থাকে। ছাৰৰ নাম শিক্ষাগুৰু ক'ব পাৰি, মানে প্ৰিয় শিক্ষাগুৰু হয় DK মাইনা। তো তেখেতকো মই মানে অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ, যাতে সি ইমান সৰুতে মোক ইমান দূৰ আগুৱাই আনিলে। আৰু ছাৰজনক মানে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। আৰু ইমান মানে সৰুতে মোক মানে সিমান শিক্ষা দি আগবঢ়াই দিলে। তো ছাৰক অশেষ ধন্যবাদ। পঢ়াৰ লগতে তোমাৰ এই প্ৰতিভা, এই কিবৰ্ড যদি তুমি বজোৱা, ইয়াত মেইনটেইন কেনেকৈ কৰা? মেইনটেইন মানে কি, পঢ়াটো একফালে থাকে, আৰু যেতিয়া মানে পাৰ্ট টাইম মানে যেতিয়া সময় অলপ যেতিয়া সময় পোৱা হয়, তেতিয়া মানে এইটো প্ৰেক্টিছ কৰা হয় এনেকৈ মানে। আৰু তুমি এনেকুৱা আমাৰ সংগীত কণ্ঠশিল্পীসকলৰ লগত মঞ্চত বজাবলৈ যোৱা? হয়, মই সেনেকৈ ভালেমান কিছুমানৰ লগত বজাইছোঁ। যেনেকৈ ছিংগাৰবোৰ আছে। প্ৰথমতে মই আপোনাৰ কাৰ্তিক দাৰ নাম ল'ব পাৰি। তাৰপিছত আৰু আছে আমাৰ সুবিল দাৰ লগতো বজাইছোঁ। তাৰপিছত এতিয়া উঠি অহা বনিতা লোহাৰ, তাৰপিছত মৃণালী পাটৰ, এইবোৰ আৰু বহুত কিছুমানৰ হেৰি বিশেষকৈ পাহৰিছোঁ অলপ। প্ৰথম কেতিয়া বজাইছিলা তুমি? কাৰত গৈছিলা? প্ৰথমে কৈলাশ মৃধা আছিলে, তাৰ লগতে গৈছিলোঁ। বিশেষকৈ নহয়, প্ৰথমে সৰু সুৰা প্ৰগ্ৰামো গৈছিলোঁ। তাৰপিছত এতিয়া ডাঙৰকৈ এতিয়া উঠি আহিছোঁ। খুব ভাল কথা। আগবাঢ়ি